শ্ৰীৰামপুৰ গেটত সিন্ডিকেট বহুত এতিয়া আপোনালোকেও দেখা পাইছে যদি কিবা সিন্ডিকেট আছে ইয়াতো ট্ৰাকবিলাক হৈ যায় আছে কোনোটো ট্ৰাক ৰাখা নাই আৰু ইয়াৰ আগতে একশন লোৱা দেখিবলৈ পাইছে চৰকাৰে গতিকে আজি তেখেতসকলে আগৰ কথাবিলাক আগৰ মেমৰিবিলাক পাহৰিব পৰা নাই সো আগৰ মেমৰিবিলাক আহি থাকে আৰু হিটুকে গাই দিয়ে আৰু হিটুকে আপোনালোকে দেখা পাই যে এনেকা হৈছে আপুনিতো নিজে জানে না ষ্টৰিটো আপুনি কৰক আপুনি শ্ৰীৰামপুৰ মানুহ আপুনি গোসাইগাঁৱৰ মানুহ গতিকে আজি প্ৰমিলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানী ক'ব লাগে নেকি কিবা ষ্টৰি হ'লেতো আপুনি আগত কৰিব না আৰু তেখেতেতো ক'ব লগাই নাই বেলেগ কাম আপুনি কৰি আছে ধুমুহা হৈছে টিং ফুটিছে আপুনি কৈছে কিবা ৰায়মানাত কিবা হৈছে আপুনি কৈছে তাত কিবা এটা হৈছে আপুনি কৈছে গতিকে ইয়াৰ প্ৰমিলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানী আহি ক'ব লগা বুলি কি কথা আছে কিবা থাকিলে আপুনি ক'ব এইটো নিৰ্বাচনৰ কাৰণে কম কিয় নকম ক'বই লাগিব ৰাজনীতিত আছোঁ যেতিয়া কিন্তু অলপ সময় ল'ম অলপ আৰু সময় আছে বিহুটো খাই ল'ম তো বিহু খাই অতি ধুনীয়াকৈ আপোনালোকৰ লগত আহি গোসাইগাঁৱত বহি কিমান প্ৰশ্ন কৰিব মই লোকসভাৰ কাৰণে একদিন ক'বলৈ আহিম গতিকে আপোনালোককো বিহুৰ শুভেচ্ছা দিছোঁ মই তাতকৈ ডাঙৰ ৰেলী আমি কৰিছোঁ সিদিনা আমাৰ চিৰাং জিলাত আপোনালোকে দেখা নাই তেখেতৰ কি ৰেলী হৈছে সৰু সৰু ৰেলী হৈ আছে তাতকৈ ডাঙৰ ৰেলী আমি কৰিছোঁ আৰু ৰেলী আমিও কৰি আছোঁ কিন্তু ৰেলী কৰাটোৱে ডাঙৰ উদ্দেশ্য নহয় ৰাইজৰ কামো কৰিব লাগিব 17 বছৰ তেখেতসকলে ৰাইজৰ কাম কৰিলেহেঁতেন আমাৰ অঞ্চলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ অঞ্চলৰ ৰাস্তা পদূলি চব ঠিক কৰি দিলেহেঁতেন এতিয়া আৰু সৰু সৰু ৰেলী কৰিবলৈ দৰকাৰ নাছিলে আজি তেখেতে আজিও ৰাইজক বিশ্বাসত ল'ব পৰা নাই ৰাইজক আস্থাত ল'ব পৰা নাই এতিয়াও বিভিন্ন আবুল তাবুল কথাবিলাক বকি আছে ৰাজনীতিটো এতিয়াও ইমান টুলুঙা মন্তব্য কৰে ইমান লাইট কথাবিলাক কৈ পেলাই ৰাজনীতি কৰি থাকে কাৰোবাক শৰীৰক লৈ কথা কয় কাৰোবাক কিবা লৈ কথা কয় আজি ভাৰতৰ ৰাজনীতি ক'ৰ পৰা ক'ত গুচি গ'ল আমাৰ গণতন্ত্ৰখন ক'ৰ পৰা ক'ত গুচি গ'ল এনেকুৱা সময়ত আৰু তেনেকুৱা তৰল কথা কৈ পেলাই ৰাজনীতি কৰাৰ কোনো জাগা নাই তো সেইকাৰণে আমি এইটো লৈ পেলাই একো চিন্তা নকৰোঁ আহি থকা সময়ত কেন BPFক লৈ একো চিন্তা কৰিব লগা নাই সীমান্ত চেতনা মঞ্চৰ তৰফৰ পৰা সৰহদকো শ্ৰদ্ধাঞ্জলি বুলি এটা সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছে এই সাংস্কৃতিক সন্ধিয়া সাংস্কৃতিক প্ৰগ্ৰাম ইয়াৰ আগত ধুবুৰী ইয়াৰ আগত গোৱালপাৰাত অলৰেডি হৈ গৈছে ইয়াৰ আগত ওদালগুৰিত আৰু এইটো তৃতীয় প্ৰগ্ৰাম আৰু সৰহদ মানে বৰ্ডাৰ হয় তো বৰ্ডাৰত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আনা আৰু সেই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা বিশ্বাস এটা মৰম স্নেহ এইটো ঘূৰাই আনাৰ কাৰণে এই প্ৰগ্ৰামটো সীমান্ত চেতনা মঞ্চে লৈ আছে আজি ইয়াত আহি পেলাই খুব আনন্দিত হৈছোঁ আৰু ইয়াত অসমৰ আমাৰ বহুখিনি শিল্পী উপস্থিত হৈছে আমাৰ সকলোৱে চিনি পায় জিতুল সোণোৱাল ডাঙৰীয়া বিদ্যাসাগৰ ডাঙৰীয়া পদ্মশ্ৰী দুলাল মাংকি ডাঙৰীয়া তেনেকুৱা বহুত শিল্পীসকল আহি উপস্থিত হৈছে আৰু এই অঞ্চলৰ ৰাইজৰ দুখ বেদনা বিভিন্ন ভয় শংকা এইবিলাক দূৰ কৰি পেলাই এটা সমন্বয়ৰ এটা বাতাবৰণ এটা সৃষ্টি কৰাৰ লগতে এই অঞ্চলৰ ৰাইজক মৰম স্নেহ বিশ্বাস ঘূৰাই অনাৰ কাৰণে তেনেকুৱা এটা প্ৰগ্ৰাম লোৱা হৈছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা মই জনাইছোঁ